এইটোৱে হ'ল এটা হুৱনি কোঠা জিমখানা নামৰ যিখন ডিব্ৰুগড়ত হোটেল আছে এই হোটেলখনৰ 21 নম্বৰ কোঠালিত পাৰ কৰিছিল আচলতে চুমি আৰু তাৰ্কিকে যিজন আচলতে ইয়াৰ মেনেজাৰ সৈতে আমি এনবি নিউজৰ দৰ্শকসকলক পুনৰবাৰ কৈছোঁ আৰু তেওঁলোকৰ সৈতে কথা পাতিছোঁ পুৱা 5 বজাতহে ইয়াত আচলতে পুলিচৰ লগত আহিছিল পুলিচৰ লগত আহি তেওঁলোকক আচলতে ইয়াতে ৰখা হৈছিল গা ধোৱা পৰ্যন্ত গোটেই কামখিনি পুলিচে সহযোগ কৰিছিল পুৱা আহাৰ গ্ৰহণ কৰিছিলে আমি এনবি নিউজৰ দৰ্শকসকলক দেখাইছোঁ যিহেতু প্লেট এতিয়াও পৰি আছে ইয়াতে পুৱা আহাৰ তেওঁলোকে গ্ৰহণ কৰিছিল অসম আৰক্ষীৰ নিৰ্লজ্জ প্ৰদৰ্শন আচলতে এয়া অসম পুলিচৰ ছত্ৰছায়াত উদ্ধতম কৰ্তৃপক্ষৰ ছত্ৰছায়াত তেওঁলোকে লুকা ভাকু খেলখন আজি 11টা দিন খেলি আছিল এই বিচনা গোখনতে পাৰ কৰিছিল আচলতে পুৱাৰ সময়কণ তাৰ্কিক আৰু চুমিয়ে যিগৰাকী নাচনী যিগৰাকী নৰ্তকী এই নাচনীগৰাকী আচলতে ইন্দোৰ যি ৰাজসভা আছিল ৰাজসভাত যিদৰে আচলতে ৰম্ভা মেনকাই নৃত্য প্ৰদৰ্শন কৰিছিল তাকো ফেল মাৰিব পৰা তাক ফেৰ মাৰিব পৰা অসমৰ ডিব্ৰুগড় এইগৰাকী নাচনীয়ে ডাঙৰ জাল পেলাই বৰ জাল পেলাই মেৰপাকত বন্দী কৰিছিল অসমৰ একাংশ শিল্প অসমৰ ৰাইজক আমি দেখাবলৈ চেষ্টা কৰিছোঁ এই কোঠালিটোতে তেওঁলোকে গা ধুইছিল এইখন টেবুলত পুৱাৰ আহাৰ গ্ৰহণ কৰিছিল এইকেইখন বিচনাত আচলতে এই দুখন বিচনাত তেওঁলোকে ৰাতিপুৱা যি জিৰোৱা ব্যৱস্থা ইয়াত কৰাই দিয়া হৈছিল গোটেই ব্যৱস্থাটো কিন্তু ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীয়ে কৰাই দিছিল এই কথাখিনি কিন্তু আজি তাৰিখত অসমৰ ৰাইজক ক'ব লাগিব অসম আৰক্ষীৰ চূড়ান্তভাৱে বিফল হৈছে অসম আৰক্ষীৰ নিৰ্লজ্জৰূপে প্ৰদৰ্শন হৈছে কাৰণ যিগৰাকী নাচনীক আজি 11টা দিন আচলতে আৰক্ষীৰ নাকত ধৰি চাকত ধৰাইছিল এই নাচনীগৰাকীয়ে কিন্তু আজি তাৰিখত আত্মসমৰ্পণ কৰিছে কাৰণ তেওঁ লুকা ভাকু এখন খেল খেলিছিল যিখন খেল আগতে সৰু ল'ৰা ছোৱালীয়ে খেল খেলিছিল লুকা ভাকু খেল এই লুকা ভাকু খেলখনত কিন্তু আজি তাৰিখত চুমি আৰু তাৰ্কিকে কৰিছিল আৰু লুকা ভাকু খেলখনত অংশগ্ৰহণ কৰিছিল অসমৰ একাংশ শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতা অসমৰ একাংশ শীৰ্ষ আৰক্ষী বিষয়া যিহেতু চুমিৰ পাতি লোৱা ভায়েক বিশাল ফুকনে আৰু ডিব্ৰুগড় আৰক্ষীৰ ওচৰত ন তথ্য ফাদিল কৰিছিল একাংশ ইউটিউবাৰ নাম কৈছিল একাংশ অসমৰ কথাছবি জগতৰ নাম কৈছিল একাংশ অসমৰ শিল্পী জগতৰ নাম কৰিছিল নাম তেওঁ উল্লেখ কৰাৰ পাছতো এখন দীঘলীয়া তালিকা প্ৰকাশ কৰাৰ পাছতো নিৰ্লজ্জভাৱে আজি তাৰিখলৈকে ডিব্ৰুগড় আৰক্ষীয়ে সেইসকল ব্যক্তিক তদন্ত আওতালে কিয় আজি তাৰিখলৈকে অনা নাই তেওঁলোকক কিয় আজি তাৰিখলৈকে সোধপোছ কৰা নাই এই লোকসকল বাচি যাব নেকি এই লোকসকল হাৰি যাব নেকি আৰু চুমিয়ে যি 2 মিনিটৰ আচলতে ভিডিঅ' ভাইৰেল কৰি সামাজিক মাধ্যমত যি ভাইৰেল কৰিছিলে তাত কিন্তু অসমৰ সংবাদ মাধ্যমে তেওঁ হাৰাশাস্তি কৰা কথা উল্লেখ কৰিছে তেওঁ বদনাম কৰা কথা উল্লেখ কৰিছে এই মুহূৰ্তত কিন্তু অসমৰ সংবাদ মাধ্যমে কেতিয়াও তেওঁক আমি আচলতে হাৰাশাস্তি কৰা নাই তেওঁ যিখিনি কৰা ভুল এই ভুলখিনি কিন্তু অসমৰ সংবাদ মাধ্যমে উদঙাই দিয়াটো অসমৰ সংবাদ মাধ্যমৰ দায়িত্ব আৰু কৰ্তব্য গতিকে আমি দায়িত্ব পালন কৰিছোঁ